Lasi laso seminar bangke actually ke bangke nang cubai nang bai di bangke ko patah. Asmi tu ngado ko chelang pen semat ano je laso seminar bangke laso seminar lo mga duda ni. Seminar betul lang so seminar betul seminar budi purute pedo pameni kado ko chiwai sar pen si kem pameni. Lasi la non tadi previous ni kedu ye seminar lo moke nim tu mahin bangke dundi de si kado wi separaya lam dino lam. तार उपरिও আমি হাইকোর্টৰ এজনো ট্ৰাইবেল এডভোকেট টু মাতা নাই পাৰিলে হেতেন একেতক মাতা নাই আৰু 6 শিডিউল এক্সপার্ট 6 শিডিউল লৈ পেলাই থেসিস লিখি এলএলএম পাস কৰাও আছে আমাৰ কাৰ্বি সকলৰ মাজত তেওঁলোককো মাতিব পাৰিলে হেতেন কিন্তু তেওঁলোকক মাতা নাই এতিয়া যি সকলে একো কষ্ট নাপায় বা দুখ নাপায় একো নাপায় একোৱে নাজানে 6 শিডিউলৰ কথা তেওঁলোকে মাত্ৰ জানে যে বৰাক ভেলি এটা সেপাৰেট ষ্টেট দিব লাগে হেতুহে জানে তেওঁলোকে সেইবিলাককে মাতিব সেইকাৰণে হেতু কথা পাতাতকৈ এই সেমিনাৰত 244A ইমপ্লিমেন্ট কৰা কিয় ইমপ্লিমেন্ট কৰা নাই এইটো আৰু ইমপ্লিমেন্ট কৰিবলৈ কি কৰিব লাগে এইটো ওপৰত যদি সেমিনাৰ পাতিলে হেতেন হেতু বেছি ভাল হলে হেতেন তেতিয়া আমিও এটেন্ড কৰিম হেতু বলি আৰু যেটো MOS আমি অপোজ কৰি আছো অপোজ কৰা একো ফাংফং কথা নহয় ফ্ৰম বিগিনিং এই প্ৰিএম্বলৰ পৰা আৰম্ভ কৰি গোটেইখিনি তাত এটা হিডেন এজেন্ডা আছে আৰু 2.3 কথাটো সবে জানে টু আমি অপোজ কৰিছো 2.9 এইটো 2.9 হলে এনেকা কথা under clause 2.9 the MOS of 2021 the KAAC is being dragged for burying under the government of Assam like dragging a goat for slaughter. This is shameful and tragic. The tribes people oppose this destruction of the 6th schedule for creating Bongo Bhumi. Etu Bongo Bhumi hobo aru amak kobo aru kobole arambho korisil amak ei Kacharor Borak Valley mini সেক্ৰেটাৰিয়েট তাতে জয়েন কৰিব লাগে বুলিও কোৱা আৰম্ভ হৈছিল সেই কাৰণে এইটো বঙ্গভূমি ক্ৰিয়েট কৰা এটা পদ্ধতি সেই কাৰণে এইটো সাগলি যে টানি লৈ গৈ থাকি পেলাই যে মাৰি পেলাই এইটো নিচিনা আমাৰ অটোনমাস কাউন্সিল অফ টু আসাম গভৰ্ণমেণ্ট আণ্ডাৰত পুতিবলৈ লৈ গৈ আছে একদম সাগলিয়ে লৈ গৈ পেলাই তাত কাটি পেলাই মাৰি থোৱা নিচিনাই হ'ব সেই কাৰণে আমি এইটো হোল হাৰ্টেডলি আমি অপোজ কৰোঁ আৰু এইটো সেমিনাৰ আমি মোক ইমানলৈকে মাতিছে CMO টেলিফোনতো কৈছে আৰু 5টা নে 6টা ইনভিটেশন কাৰ্ড আমি পালো মই মোৰ আৰু APSLC কাৰণে আমি ভাবো এইটো APSC হে ডাইৰেক্টেড নেকি টাৰ্গেটেড নেকি আসলতে সেইকাৰণে কি দৰকাৰ আছে এটা কৰিবলৈ যদি এইটো আকৌ ৰিপিট কৰিছো যে যদি 244A ইমপ্লিমেন্ট কৰিবলৈ তাত যদি কৰিলো হেতেন বা Paragraph 2 sub paragraph 7 কিয় এইটো ল বনাব পৰা নাই এইটো বুলি কথা যদি পাতিলো হেতেন পাতিবলৈ ললো হেতেন তেতিয়ালে আমি হেতু এটেন্ড কৰিলো হেতেন সেই কাৰণে এইটো ইউজলেস বুলি আমি ভাবো সময় নষ্ট টকা খৰচ কৰা 70 ইয়াৰ্স পাছত এতিয়াহে 6 শিডিউলৰ সেমিনাৰ পাতিব 70 ইয়াৰ্স হ'ল এইটো কি কথা নহয় জানো আগৰ পৰা কৰিব লাগিছিল এই কাৰণে আমি এইটো এটেন্ড নকৰো বুলি আমি সিদ্ধান্ত লৈছো সেমিনাৰ পাতিবলৈ গৈ আছে ডিস্ট্ৰিক্ট কাউন্সিলৰ পৰা এইটো আসলতে ইটস নট একচুয়ালি এ সেমিনাৰ ইন ইটস ট্ৰু সেন্স এইটো সেমিনাৰ নহয় এইটো গভৰ্ণমেণ্টৰ একটা প্ৰগ্ৰাম হয় পাৰ্টিৰ একটা প্ৰগ্ৰাম হয় আৰু ইয়াৰ মেইন উদ্দেশ্যটো হ'ল to stem the tide of protest against certain sections of the MOS 2021.
গতিকে আৰু যিবিলাক স্পিকাৰ্ছ আহিব নো ডাউট দে আৰ এক্সপাৰ্ট ইন দেয়াৰ ফিল্ড কিন্তু যেটো কনস্টিটিউশনাল আৰু এডমিনিষ্ট্ৰেটিভ চেঞ্জেছ এটা আনিব এই MOSৰ সাৰ্টেন ক্লজ পাৰ্টিকুলাৰলি 2.3 ক্লজৰ দ্বাৰা এই ক্লজৰ দ্বাৰা ৰঞ্জন গগৈ won't be affected Vijay Hansari won't be affected Noni Gopal Sinha won't be affected it will be affected us the hill people গতিকে এইটো সেমিনাৰৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্যটো হ'ল এতিয়া MOSৰ সাৰ্টেন যেটো সেকশন আছে ক্লজ আছে সেই ক্লজৰ বিৰুদ্ধে যেটো প্ৰতিবাদ চলি আছে বিৰোধিতা চলি আছে সেই বিৰোধিতাটো দমাই ৰাখিবলৈ চেষ্টা কৰা হৈছে ইয়াৰ মেইন উদ্দেশ্যটো হ'ল সেইটো আৰু এতিয়া মই এটা কথাই এড কৰিব বিচাৰিছো যদি 2.3 টো ইমপ্লিমেন্ট কৰে তেনেহলে কাৰ্বিকে আদি কৰি যিমান পাহাৰীয়া জনগোষ্ঠী আছে সেই জনগোষ্ঠীবিলাকৰ যেটো কনস্টিটিউশনাল সেফগাৰ্ড দি থকা হৈছে সেই কনস্টিটিউশনাল সেফগাৰ্ডটো মহিমূৰ কৰা হ'ব আৰু একটা কথা এড কৰিব বিচাৰিছো Clause 2.3 is not only a threat to the Karbis and other hill tribe proper of Karbi Anglong. It's also a threat to the indigenous community living in Karbi Anglong. For example, the Assamese speaking population community. আমি এটা সিদ্ধান্তত আহিছো jointly we have decided not to attend the seminar because প্ৰথম কথাটো হ'ল এটা কথাটো হ'ল কি আমাক সময় দিয়া নাছিল প্ৰিপাৰেচনৰ কাৰণে কনসাল্ট কৰিবলৈ আমাক সময় দিয়া নাছিল আমাৰ প্ৰায়ৰ যেটো কনসেন্ট লাগে সেই কনসেন্টৰ কাৰণে লোৱা নাছিল our consents our attendance have been taken for granted মাতিলে আহিব ইহঁতে এনে ধৰণৰ মতলবত এটো কৰিছে গতিকে আমি এটো এটেন্ড নকৰো আমি ইয়াৰ যিমান সংগঠন আছে এই সংগঠন একেলগে আমি ডিসিশন লৈছো এটো seminar to ami attend no koro it's not actually a seminar it's a government program it's a party program its main objective is to stem the tide of protest against certain section clause of the MOS 2021 thank you it objective to ami sabole dele ki objective loi pera ei seminar ke আহ্বান কৰিছে উদ্দেশ্যটো কি তেওঁলোকে কি এচিভ কৰিব বিচাৰে আমি এতিয়া দেখিছো ইয়াত মানে কোনো লক্ষ্য উদ্দেশ্যটো আমি দেখিছো যে যেহেতু এটা কাৰ্বি আংলং ৰাইজে যে এটা আন্দোলনমুখী হৈছে ইয়াৰ প্ৰতিবাদ জনাইছে গতিকে এইটো তেওঁলোকে এই আন্দোলনটো কেনেকৈ দমাব পাৰে কেনেকৈ মহিমূৰ কৰিব পাৰে এইটোৰ কাৰণে তেওঁলোকে এই যেটো সেমিনাৰ তেওঁলোকে যে ক'ব যে এই MOSত যিবিলাক থকা বস্তুবিলাক আছে আৰু যেটো অটনমি এতিয়া য'ত MOS যেটো কনফাৰ কৰিছে দিছে তাক বহুত ধৰণে দিছে এইটো গাবৰ কাৰণে কিছুমান মানুহক ইয়াত লৈ আনিছে ফৰ এক্সাম্পল যেটো মহন্ত ননী গোপাল মহন্ত তেওঁ সেক্সুৱেল এক্সপাৰ্ট নহয় তেওঁ ইউনিভাৰ্চিটি এজন প্ৰফেচৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট পলিটিকেল চায়েন্স গুৱাহাটী ইউনিভাৰ্চিটি আমি জানো তেখেত গতিকে এইবিলাক কৰিবৰ কাৰণে গতিকে তেওঁলোকে এইটো যে আই ৱাজ বুলি কয় তেওঁলোকে এই মুখখন অলপ মুচিবৰ কাৰণে এই সেমিনাৰটো যে কোনো ভুল কৰা নাই কাৰণ এতিয়া ঢাকিবই লাগিব যেহেতু ইয়াত MOSৰ যিবিলাক নেকি দফা আছে এইবিলাকতো ডাঙৰ ডাঙৰ ভুল এটা ধাৰাত সোমাই দিছে কথাটো হৈছে আপোনালোকে এইটো এটা ডাঙৰ এটা পলিটিকেল এটা হিষ্ট্ৰিকেল এটা ব্লাণ্ডাৰ গোটেই ব্লাণ্ডাৰটো আজি ঢাকিবৰ কাৰণে এইটো ক'বলৈ গ'লে এইটো কলংকিত অধ্যায় বুলি ক'ব লাগিব এইটো ব্লেক চেপ্টাৰ তেওঁলোকে যিটো ৰুচিলে বিশেষকৈ 2.3 তাত কি পোৱা আছে নিশ্চয় আপোনালোকে গোটেইবিলাক গম পাইছে এইবিলাক ঢাকিবৰ কাৰণে এই সেমিনাৰটো অৰ্গেনাইজ কৰে তাৰ বাবে মই কোনো লক্ষ্য উদ্দেশ্য নাই কোনো এচিভমেণ্ট কৰিবৰ কাৰণে তোলে এইটো কৰা নাই কমিউনিকেট কৰিবলৈ হলে তাত কিবা টেনচন একেবাৰে হাই টেনচন হ'ব লাগে একো হাই টেনচন নাই একো নাই সেইফালে বিজেপি সকলে পিচ আৰু ডেভেলপমেণ্ট বুলি কৈ আছে এতিয়ালৈকে শান্তি আছে বুলি কয় এই শান্তিত থাকোঁতে কিয় 144 CRPC ইয়াত প্ৰমুলগেট কৰিছে এইটো একো কথা নাই এইটো আমাৰ মিটিং
ৰেলী এইবিলাক বন্ধ কৰিবলৈহে কৰিছে এইটো টু সাপ্ৰেছ ডেমক্ৰেটিক ৰাইটছ আৱাৰ ডেমক্ৰেটিক ৰাইটছ টু সাপ্ৰেছ ইট সেইকাৰণে সাপ্ৰেছন অফ ডেমক্ৰেটিক ৰাইটছ তো আমি অপ'জ কৰোঁ আৰু ইফৰ শুড বি আকৌ লিফটেড স্পিকাৰ হিচাপে আছে গেষ্ট হিচাপে আছে তাৰ ডেপুটেড শইকীয়া কোন হয় তেখেত এজন ষ্টেট গভৰ্ণমেণ্ট এজন এডভকেট হয় ৰঞ্জন গগৈ ডাঙৰে তেখেত হয় সন্মান কৰ্মী তেখেত সুপ্ৰিম কোৰ্ট চিফ জাষ্টিছ হয় কিন্তু এতিয়া তেখেত বিজেপি গভৰ্ণমেণ্টৰ এজন বা বিজেপি পাৰ্টীৰ এজন কৰ্মচাৰী হয় সেইকাৰণে এইখিনি যিটো শিক্ষণৰ প্ৰতি বা জনগোষ্ঠীৰ প্ৰতি যিটো আইন আছে সেইখিনিৰ প্ৰতি ইয়াত চেমিনাৰ পাতা তেখেতসকলক মতা সেইটো আমি কেতিয়া গ্ৰহণ কৰিব নোৱাৰিম আৰু আমাৰ ফালৰ পৰা সেইটো আমি বয়কট কৰিছো আৰু দ্বিতীয় কথাটো আমি ক'ব বিচাৰিছো যে এইখিনি ক্ষেত্ৰত যিমানখিনি জনগোষ্ঠীৰ প্ৰতি আমি কাৰ্বি আংলং হওক বা ডিমা হাছাও বা নৰ্থ ইষ্টত যিমানখিনি 6 জনগোষ্ঠী যিমানখিনি আছে বা কাৰ্বি আংলং নহয় কিয় তাত জনগোষ্ঠীৰ প্ৰতি যিটো আইন আছে তাত কনষ্টিটিউশ্যন আমাৰ প্ৰতি থাকক নাথাকক তাত কনষ্টিটিউশ্যন থাকক নাথাকক আমাৰ প্ৰতি বা জনগোষ্ঠীৰ প্ৰতি যদি তাত কিবা বেয়া থাকে is there any clause is there any provision suppressed to indigenous people যদি ট্ৰাইবেল প্ৰতি যদি কিবা তাত বেয়া থাকে সেইটো কনষ্টিটিউশ্যন থাকক নাথাকক তেনেকুৱা আমি আন্দোলন কৰি আমি আগুৱাই গৈ থাকিম সেইটো কোনে আমাক ৰখাব নোৱাৰিব যিমানখিনি চেমিনাৰ পাতক আৰু এইখিনিৰ যিটো নিৰ্দিষ্টভাৱে এই চেমিনাৰখিনি সেইটো আমাৰ ফালৰ পৰা আমি বয়কট কৰিছো সেইটোত আমি কোনেও আমাৰ ফালৰ পৰা তাত কোনেও তাত উপস্থিত নহ'ব কিন্তু আমি সেইটো গ্ৰহণ কৰিব নোৱাৰিম আমি যে অপ'জ কৰি আছো তাৰ কাৰণে এইটো সাপ্ৰেছ কৰিবৰ কাৰণেই কৰিলে আৰু জাষ্ট ফৰ্মেলিটিহে দেখাইছে যে নহ'লে instead of organizing a seminar now on 14 November এইটো হৈছে আগতে এমএছৰ আগতে এইটো হ'ব লাগিছিল for implementation of 244 article instead of 6 schedule 244 article to implement কৰাৰ কাৰণে এইটো organize কৰিব লাগিছিল সেমিনাৰটো আগতে কৰিব লাগিছিল এইকাৰণে আমি ইউনাইটেড অপিনিয়ন যে আমি এই সেমিনাৰটো আমি এটেণ্ড কৰিব নোৱাৰো বিচাৰে নেকি যে তেওঁলোকে বিজেপি এজেণ্ট হয় মানে এজেণ্ট হিচাপে এজেণ্ট বুলি নহয় তেওঁলোকে অলৰেডি এডভকেট বিলাকো দোজ হু আৰ লিনিং উইথ বিজেপি তাৰমানে প্ৰথম সেমিনাৰ উদ্দেশ্যটো কি আমি ক'লো যে আমাৰ ইয়াত যিটো মানে সঁচা আছে একাডেমিক হোৱাহেঁতেন কনষ্টিটিউশ্যনেল এক্সপাৰ্ট আনিলে হয় বিজয় হানচাৰাই ইজ নট এ কনষ্টিটিউশ্যনেল এক্সপাৰ্ট ৰঞ্জন গগৈ ইজ নট এক্সপাৰ্ট অন শিডিউল সেইটো হোৱাহেঁতেন তেওঁলোকে আনিব লাগিছিল কি তেতিয়া চিটিং জাজ অফ সুপ্ৰিম কোৰ্ট আনিব লাগিছিলে তেতিয়া আমাৰ একেটা কোৱাৰ নিচিনা আমাৰ বহুত প্ৰেক্টিচনাৰ্ছ আছে সিহঁতে ইয়াত ষ্টাডি কৰিছিলে কেনেকৈ কৰিব লাগিছিলে আৰু 5-6 জন মানুহ ঘণ্টাই কথা ক'ব আৰু বাকীবিলাকৰ এনে চাই ৰাখিব তাৰমানে কি হা ইট ইজ নট এ চেমিনাৰ তাৰমানে এজেণ্ট ৱৰ্ডটো আমি ইউজ কৰিব খোজা নাই কিন্তু দে আৰ এক্টিং অন বিহাফ অফ দ্য ৰুলিং ডিছপেনচেশ্যন মানে ৰুলিং ডিছপেনচেশ্যনৰ যিটো এজেণ্ডা আছে পলিটিকেল এজেণ্ডা সেই পলিটিকেল এজেণ্ডাটোৰ কাৰণেহে তেওঁলোক আহিছে except the chief justice of high court সেইটো আমি অবজেকশন নকৰো অৱশ্যে না এজন চিফ জাষ্টিছ আহিব বুলি কৈছে যদি চিফ জাষ্টিছ অফ গুৱাহাটী হাই কোৰ্ট যদি আহে সেইটো আমাৰ আপত্তি নাই অৱশ্যে চিফ জাষ্টিছ আৰু যে 6 শিডিউল ইজ কনষ্টিটিউশ্যন উইদিন কনষ্টিটিউশ্যন সেমিনাৰতহে কৈছিল সেইটো ভাল সেমিনাৰ কৰি গুৱাহাটী হাই কোৰ্টত গুৱাহাটী ইউনিভাৰ্চিটিত সেমিনাৰ কৰি এতিয়া তেওঁলোকৰ ইণ্টেনশ্যন গোট হয় সেমিনাৰ কৰিব আৰু তাতে সেই কিতাপত আকৌ লগাই দিব সেমিনাৰ এইটো 6 শিডিউলটো কনষ্টিটিউশ্যন নহয় এইটো ট্ৰাইবেল সকলৰ প্ৰটেকশ্যনৰ কাৰণে নহয় বুলি আকৌ তাতে সোমোৱাই দিব এইটো তাৰ তেওঁলোকৰ ইণ্টেনশ্যন সেইকাৰণে সেইটো আমি এগ্ৰি কৰিব